হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল অসমৰ সমৰ। আপোনালোকে ঠাইটো চাই নিশ্চয় অনুমান কৰিব পাৰিছে এটা কেনেকুৱা ধৰণৰ পৰিৱেশৰ মাজত মই বৰ্তমান আছোঁ। সঁচাকৈ এটা মনোমুগ্ধ পৰিৱেশৰ মাজত মই উপস্থিত আছোঁ। এয়া মোৰ সন্মুখৰ ফালে আছে সূৰ্যাস্তৰ সময় লাহে লাহে আহি আছে আৰু মই এই ঠাইত প্ৰায় প্ৰতিটো মুহূৰ্তত থকা বুলি ক'লে ভুল নহয়। দিনটোত প্ৰায় মই অলপ সময়ৰ কাৰণে হ'লেও এই ঠাইতে আহোঁ, কাৰণ মই বহুত বেছি ভাল পাওঁ এইখিনি ঠাই। আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে যে শস্যৰ মাজত থাকি পথাৰৰ মাজত থাকি আমাৰ গাঁৱলীয়া মানুহৰ কেনেকুৱা এটা ভাৱ হয়, আৰু সেয়ে আপোনালোকক আমাৰ এই অঞ্চলৰ এই পথাৰসমূহ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আচলতে মই যিখিনি ঠাইত উপস্থিত আছোঁ সেইখিনি ঠাই পুৰা সম্পূৰ্ণ 5-6 কিলোমিটাৰ এৰিয়া এটা পথাৰেৰে আৱৰা এৰিয়া হয়। আৰু এই ঠাইখিনিত আপোনালোকে যিহেতু পলিউশ্যন কম পথাৰ এৰিয়া, ইয়াত বহুতো চৰাই দেখা পায় আৰু পৰিভ্ৰমী চৰাই ইয়ালৈ আহে। আপোনালোকে যেতিয়া ঠাণ্ডাৰ ছিজন পৰে বহুতো বিভিন্ন দেশৰ পৰা অহা পৰিভ্ৰমী চৰাই আমাৰ ইয়াত পৰে। তাৰোপৰিও বৰ্তমানে আপোনালোকে দেখিবলৈ পাব আমাৰ ইয়াত বগলী, প্ৰচুৰ পৰিমাণৰ বগলী আপোনালোকে দেখিবলৈ পাব। আমি এতিয়া বহুখিনি দূৰ আগবাঢ়ি আহিছোঁ আৰু আহি কিনে কিবা এটা খোৱাৰ ব্যৱস্থা কৰিম, খাম আৰু কিবা এটা খাই কিনে আৰু চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ। আৰু এয়া দলঙৰ ওপৰত উঠাব চেষ্টা কৰি আছোঁ। বহুত বেছি ওখ দলংখন, সেয়ে বহুতখিনি ভাগৰ লাগিছে গাই কিনে, আৰু বহুতখিনি মনোমোহা দৃশ্য আছে। আৰু এইখন দলঙত আহি পাইছোঁ বৰ্তমান, আৰু এই দলংখনত খুব বেছি ভাগৰ লাগি আছে, কাৰণ বহুতখিনি ওখ না, তলৰ পৰা উঠি আহিব লাগে দলংখন অহাৰ পিছত। আৰু আমাৰ এই দলংখনত বহুখিনি মানুহে বহুখিনি ল'ৰা ছোৱালীয়ে ফেচবুকত ইনষ্টাগ্ৰামত ফটো দেখিবলৈ পাব, কাৰণ খুব বেছি এখন পপুলাৰ দলং আমাৰ ইয়াৰে। মানুহে ফটো উঠি ভাল পায় আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত। আৰু আপোনালোকে দেখিব পাব, আৰু এইফালে যি কেমেৰাত দেখুৱাই থকা হৈছে এইটো হ'ল জান আমাৰ ইয়াৰে। ইয়াত বহুতো মাছমৰীয়াই মাছ মাৰি আছে, এজন মাছমৰীয়াই মাছ মাৰি আছে বৰ্তমানে। তাৰ উপৰিও আপোনালোকে এই জানটোতে এটা যোৱা বানপানীটোত বহুত মানুহে ইয়াত মাছ মাৰিছে। আৰু চৰাই এইটো মন্দিৰ কি আল্টিমেট ফিল কি বগলা বগলা আমাৰ প্ৰক্ৰিয়া হ'ব বাদুলি বাদুলি প্ৰকৃতি কৰোনা ভাইৰাছ দিছে, কৰোনা ভাইৰাছ এই বাদুলি কৰোনা ভাইৰাছ দিছে। আৰু ভ্ৰাম্যমাণ প্ৰেমীৰ বাবে সুখবৰ, আৰু আমাৰ ইয়াতে থিয়েটাৰ ৰুদ্ৰাক্ষৰ আখৰা গৃহ স্থাপন কৰা হ'ব, আৰু আপোনালোকে অহা বছৰত আৰু এখন নতুন থিয়েটাৰ চাবলৈ হ'ব, তামাম বিয়াৰ। আৰু এতিয়া আমি 6 কিলোমিটাৰমান চাইকেল চলাই আহিলোঁ, আৰু 3 কিলোমিটাৰমান যাব লাগিব আমাৰ লক্ষ্যস্থানলৈ, আৰু আপ ডাউন 18 কিলোমিটাৰ হ'ব টোটেল আমি চাইকেল চলোৱা। আৰু আপোনালোক গৈ পাই কিনে সেই ঠাইখিনি দেখুৱাই আছোঁ। আৰু এয়া পালোঁ মা মনসা বেকাৰী, আৰু ইয়াৰ পৰা কিবা এটা কিনি লওঁ ৰ'ব, আৰু কি আছে চাওঁ ভিতৰত। এতিয়া কোনটো খা কওঁ জল্দি, আৰু পইচাটো দিব লাগে, দিয়া পইচাটো দি দিয়া। এয়া 10 টকা 20 টকা আৰু 10 টকা দি আৰু 10 টকা, এয়া হৈ গ'ল 30 টকা, তিনিটা পাই যাম এতিয়া। ইয়াত ৰাস্তা পাৰ হ'বলৈ ভয় লাগে ৰ'ব, কাৰণ ইমান বেছি গাড়ী, বাপৰে। আৰু এয়া চাহ ল'লোঁ, আৰু লগতে এয়া এটা পিঁয়াজি। আজিৰ ভিডিঅ'টো ইমানখিনি আছিল, আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ এটা লাইক কৰিব। লগতে আৰু এয়া চানা আনিছোঁ, খাব লাগিব, আৰু কমেণ্ট এটা কৰিব কি ভুল ভ্ৰান্তি হৈছে আপোনালোকে কমেণ্ট যোগে জনাব, আৰু শেষত চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। ধন্যবাদ।